নগাঁৱত বহুত বানপানী হৈছে তাকে দেখুৱাম বুলি আহিছোঁ ব'লক আমি এতিয়া চাওঁ এয়া পানী আমি এতিয়া বাইপাছত আছোঁ আমি এতিয়া দক্ষিণপাট দেউৰী গাঁৱলৈ যাম তাতে মোৰ জেঠাই এজনীৰ ঘৰ আছে ব'লক গৈ থাকোঁ তাত হেনো খুব পানী হৈছে ঘৰৰ ভিতৰতো হেনো পানী সোমাইছে যদি আমি নাও চাওঁ পাম তেতিয়াহ'লে আমি যাব পাৰিম আমি এতিয়া দেউৰী গাঁৱৰ ওচৰৰ জেঠাই ঘৰ পালোহি নাও এখনো পালোঁ তাতে উঠি আহি আছোঁ সেইটো আপোনালোকে বাওঁফালে যিটো ঘৰ দেখা পাইছে সেইটো আমাৰ জেঠাই ঘৰ হয় সেইটো জেঠাই ঘৰ খিৰিকীৰ ওচৰলৈকে পানী হৈছে আমি জেঠাই ঘৰত নোসোমাওঁ জেঠাইহঁতৰ গাঁওখনকে অলপ চাই আহোঁগৈ বা বহুত পানী হৈছে দেই বেছি দেৰি কৰিব নোৱাৰি আমি উভতি যাওঁ সোঁফালে আমি এতিয়া আকৌ জেঠাই ঘৰ পালোহি ব'লক আমি এতিয়া ৰাস্তালৈ ওলাই যাওঁ এইখন এখন স্কুল একেবাৰে পানীৰ মাজত আছে সেই ঘৰটোৰ ওচৰতে সেইটো ৰাস্তা আমি পাইছোঁহি আৰু এই মানুহজনৰ ওচৰতে এইটো ৰাস্তাটোৰ দুয়োকাষে খুব পানী That's all for today's video.